হেল্ল' এভৰিৱান, খবৰ সকলোৱে। মোৰ চেনেলৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজিৰ ভিডিঅ'টো ৰাতিপুৱাই আৰম্ভ কৰিছোঁ। গাড়ীখন দেখিছেনে ইমান সুন্দৰকৈ সজাই ৰাখিছে। আৰু এতিয়া গণেশ মূৰ্তি ভাগ উঠাবলৈ নি আছে। এইফালে গাড়ীৰ ওপৰত প্ৰসাদো দি আছিলে আৰু আমি প্ৰসাদ খাই বৈ আজৰি হ'লোঁ। আৰু খাই মেলি আমি আন এভাগ মন্দিৰত সোমালোঁ। ইয়াতো সেই তেনেকৈয়ে নাচি আছে সৰু সৰু ল'ৰা ছোৱালীয়ে আৰু ভিতৰ চাইডে প্ৰসাদ দি আছে। বেংগলোৰত গণেশ পূজা বহুত ডাঙৰকৈ পতা হয় বাৰু, 3-4 দিনমানেই পতা হয়। এই অকণমান ভিডিঅ' কৰি ৰাখিলোঁ আৰু আপোনালোকৰ মাজলৈ ভিডিঅ'টো আগবঢ়াই দিলোঁ। আৰু আজি হৈছে নেক্সট ডে'। কালি অহা যিহেতু দেৰিয়ে হ'ল অকণমান, সেই ভিডিঅ' কৰিবলৈ আৰু নহ'লে। আৰু আজি ৰাতিপুৱাৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু আজি বনালোঁ ডোচা। এনেকৈ আগদিনাই পিচি ৰাখিছিলোঁ আৰু এইবাৰ প্ৰথম বনাইছোঁ যিহেতু, আৰু ইমান ডাঙৰকৈ বনোৱা নাই বাৰু, সৰুকৈ বনাই ৰাখিলোঁ। লগত নাৰিকলৰ চাটনি অকণমানো বনালোঁ। আৰু এতিয়া খাই বৈ আজৰি হ'লোঁ আৰু কাপোৰ কানি আছিলে ধুই মেলি আজৰি হ'লোঁ। অকণমান বাহিৰৰ পৰিৱেশটো দেখাই দিছোঁ আপোনালোকক। আৰু এতিয়া দুপৰীয়াৰ কাৰণে বনাই আছোঁ বিনছ আলু ভাজি আৰু বেঙেনা ফ্ৰাই কৰি ল'লোঁ। আৰু আনফালে দালি উঠাই ল'লোঁ, অকণমান চাটনিও বনাই ল'লোঁ। আৰু ভাত পানী খাই আজৰি হৈ অকণমান শুলোঁ। শুই উঠি এতিয়া যাবলৈ লৈছোঁ। লগৰজনী আজি বাৰ্থডে যিহেতু, সেই তালৈকে যাবলৈ আহি আছোঁ। আৰু এতিয়া সিহঁতৰ ৰুম আহি পালোহি। আৰু এইফালে বাৰ্থডে গাৰ্ল পুৰা কামত লাগি আছে। আৰু এতিয়া কেক কাটি আজৰি হ'ল আৰু আমি সকলোৱে এনেকৈ এতিয়া খাই ল'লোঁ কেক। আৰু এতিয়া এইফালে পাপু দাদাই বনাই আছে মাংস। আৰু এইফালে বাৰ্থডে গাৰ্লো লাগি আছে আৰু মই অকণমান লাগি মেলি দিলোঁ আৰু। আৰু এতিয়া আমি সকলোৱে ভাত পানী খাবলৈ এনেকৈ বহি ল'লোঁ আৰু খাই বৈ আজৰি হৈ ল'লোঁ। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিল। কেনেকুৱা পালে সকলোৱে জনাব আৰু লগতে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। নতুন এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম। আজিলৈ সামৰিছোঁ, বাই বাই।